তো ফ্ৰেণ্ডছ মই আছোঁ বৰ্তমান চেন্নাইত আৰু চেন্নাইত যিখন এপ'ল' হস্পিটেল আছে তাৰ কাষতে আছোঁ মোৰ ৰুম আছে ইয়াতে এইফালে ৰুম আছে আৰু এতিয়া যাই আছোঁ মালিনা বীচ য'ত সাগৰ তাত যাই আছোঁ মা যাম মই যাম আৰু এজন আমাৰ লগত আছে তেওঁ যাব কি দেখাব পাৰোঁ নাজানো এতিয়া যাব ওলাইছোঁ আৰু চাওক ভিডিঅ'টো বহুত দিন আপোনালোকৰ মাজলৈ একো ভিডিঅ' লৈ অহা নাই মানে মোৰ বহুত সমস্যা হৈ আছে তাৰ কাৰণে মই ভিডিঅ' লৈ অহা নাই এইটো ভিডিঅ' চাওকচোন কেনেকুৱা পায় এনেই জাষ্ট দেখাম আৰু সাগৰ চাগৰ এইফালে ৰুম এই মোৰ ৰুম এতিয়া ৰুমত ভাত চাত বনাই আছোঁ এইফালে বহাই দিছোঁ ভাত এতিয়া আঞ্জা নবনাওঁ আৰু বাগাত দিছে বাকীবিলাক ইয়াতে শুই আছে কাপোৰ চাপোৰ পিন্ধি আছোঁ মানে এতিয়া যাই আছোঁ মালিনা বীচ চাবলৈ গৈ আছোঁ এয়া এইফালে সুভাষিত কাপোৰ চাপোৰ পিন্ধি আছে আমি যাই আছোঁ চাব আৰু সকলোৱে অ'টো ল'বি নেকি হেলিকপ্টাৰ এখন বুক কৰোঁ নেকি অ'টো ল'লোঁ এতিয়া আমি যাই আছোঁ সাগৰৰ পাৰত এই অ'টোবিলাকো চিলিণ্ডাৰত চলে চব গেছত চলে না গেছত চলে আৰু যিটো পিক আপ মানে ইমান পিক আপত যায় না এটা গেছ ভৰাব মানে অ'টোখনে আমাৰ এইবিলাক গেছ ভৰাব এনেকৈ গেছ তেল নহয় গেছ ভৰাব নন বুঝিনো আর দম করে গেছ ভৰাই আছে এই আগত দেখি আছে সাগৰ এইফালে সাগৰ সাগৰ এই বালাই দি খোজকাঢ়ি যাই আছোঁ খোজকাঢ়িবাই নোৱাৰি রাতে বহুত ভাল লাগে ৰাতি ভাল লাগে অঁ ৰাতি দোকান খোলে এই দোকানতে তাৰমানে বহুত মানুহ মৰিছে মৰছিল একবাৰে মানে পানী হৈছিল সাগৰত বহুত মানুহ মৰি গৈছিল অকস্মাত কিমান চনত হৈছিল এইটো মোটামুটি 3-4 বছৰ আগৰ ঘটনা 3-4 বছৰ আগত মানে ইয়াতে ঢৌ আহি বহুত মানুহ মৰছিল ইয়াতে এই মালিনা বীচ পালোঁ আৰু এইয়া সন্মুখত মাই আহি আছে পিছফালে পাছফালে আৰু আমাৰ আহি আছে সুভাষ ডাঙৰীয়া চাওক এইয়া চাওক ঢৌ চাওক কি ৰকমত আহি আছে চব ৰাইজসকল এইটো মায়ে আহিয়ে বনাই এইটো খোজকাঢ়ি আহি আছে বালাত খোজকাঢ়িবই নোৱাৰে না ফটো মাৰিম 50 টকা ফটো উঠাব লগে লগে ফটো ভিডিঅ' দিব বা কি ধুৱে খেদি খেদি আহি অঁ মানুহে কয় সাগৰৰ পানী চখা বুলি মুখত দি চাওঁ চখা লাগে চখাই সাগৰৰ পানী অৰিজিনেল কালাৰটো নীলা দেখা পাওঁ আমি কিন্তু ভিডিঅ' চিডিঅ'ত কিন্তু নীলা নহয় বগাই নীলা এনে দেখা হয় না এখন নাও আছে মাছ মাৰি আছে বেলেগ এতিয়া মই ভিডিঅ' এনে ৰেকৰ্ড কৰি আছোঁ বা এইটো কি হৈছে আৰু এইবাৰ বহুত দূৰক লাগি দিছে মানুহ কিন্তু আছে বহুত মানুহ আছে দুই একবাৰ বহুত ডেঞ্জাৰকে এনেকৈ আমি ফটো উঠি ল'লোঁ 1 কপিত 50 টকাকৈ লৈছে আমি 2 কপি ফটো উঠি ল'লোঁ মানুহ ঘূৰিয়ে থাকে মানে ফটো মাৰাৰ মানে চক লকপেন চকপেন গোটা ভিজি গৈছে ঐ মাছ এটা আছিল ঠিক পাইছোঁ নহয় কিবা মাছ একো নহয় চক সাগৰৰ পাৰত গেলে যায় কিবা নাম নাচলো আৰু এইটো সাগৰৰ পাৰত পালোঁ চক আমাৰ তাতে কি বুলি কয় এইটো ককলা মাছ কিন্তু ককলা মাছ নহয় এইটো বেলেগ অলপ এইটো বেলেগ এইটো সাগৰৰ মাছ যা জোৰে বস্তু তাকে যা নাহিল আহিছে আস্তে
এই কাউৰকেইটাই মাছ খাই আছে, আহে না মাছ দুই এটাই কাউৰকেইটাই মাছ খাই আছে। কেনে লাগছে কচোন? একদম মজা, গুলি লাগছে গুলি লাগছে। গুলি গুলি আপোনালোকে আহক মালিনা বিচ চেন্নাই। কি আল্টিমেট ভিউ, আল্টিমেট চক, আল্টিমেট নাচাৰা। এই ভৰিৰ তলত পানী মাছ। এই ক'ত যায় মাছ ধৰ মাছ ধৰ। অলপ আনকমন মাছ আহাই নাই। চেণ্ডেল আছে না? মানুহে কয় সাগৰৰ পানী লুনিয়া খাই চখা। কি চখা চুলিত দিলি চুলি বগা হৈ যাব, চুলিত কিবা দৰে। চেছ চেছ এইবাৰ চেছ আৰু এইবাৰ ভিজিয়ে গৈছোঁ আৰু এইবাৰ চেছ গোটা ভিজি গৈছোঁ এইবাৰ। ইয়াৰ বম দৌৰ মোবাইল নপৰে একবাৰ আৰু আচৰিত ধৰণে ভয় লাগি যায়। ই নিমখৰ পানীত কেনেকৈ থাকে খাই ন? চাওক সাগৰৰ মাছ যা। আস্তে 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 আস্তে। क्या नाम है इसका? नहीं फोटो ফটো ফটো খোজেগা ফটো মাৰি আছে মাছটোৰ লগত। মাছ হেৰি ভাল আছিল আৰু বেলেগ বেলেগ এইবিলাক নাও, এই মাছ মৰা নাও এইবিলাক। ইয়াতে এইবিলাক জাল মাছ মৰা। চাওক কি ডাঙৰ ডাঙৰ নাও। ইয়াতে নাও কিমান যি আছে হিচাপে নাই, কিমান নাও আছে এটা হিচাপে নাই। 100খন বেছি আছে। জালবিলাক কেনেহেন ওপৰৰ পৰা এতিয়া চাই আছোঁ ৰুমত। আৰু যিটো পাৰত গন্ধ আপোনালোকে থাকিব নোৱাৰে, যি পচা পচা গন্ধ মানে সুখৰ মাছৰ গন্ধ। এতিয়া যাই আছোঁ ৰুমক লগি যাই আছোঁ, একদম খোজ কাঢ়িবই পৰা নাই বালাত। চাব আৰু কি বা দেখাব পাৰোঁ পিছত নাজানো। আজি এইটো ভিডিঅ' দিলোঁ আপোনালোকলৈ বুলি।